Hello friends, welcome to Tradinglife. So, how was your day? আজি আপোনালোকৰ কেনেকুৱা ট্ৰেডিং বহক আমি আজি দিনটোত কি ট্ৰেড হ'ল কেনেকুৱা মুভমেণ্ট দেখালে USDINR আমি এবাৰ চাই লওঁ সো 9টা বজাত ওপেনিং অলমোষ্ট 83.18 ওচৰত আমি ওপেনিং এটা পাইছোঁ আজি যোৱাকালিতকৈ অলপমান ডাউন আহিছে আজি যোৱাকালি আপোনাৰ হাই লগাইছিলে 83.33 অলমোষ্ট সো আজি মৰ্নিং আমাৰ ওপেনিং হৈছে 83.18 তো 83.18 পৰা অলমোষ্ট 8 to 10 পইচা এটা মুভমেণ্ট আপছাইডত এটা মুভমেণ্ট আমি দেখা পাইছোঁ আজি অলমোষ্ট 83.27 লৈকে আমাৰ আজি এটা মুভমেণ্ট দিছে সো মেজৰ আমাৰ ইকনমিক ক্যালেণ্ডাৰত আমাৰ মেজৰ ডেটা আছিলে ফেড ইণ্টাৰেষ্ট ৰেট হাইক তো হাইক নকৰিলে এতিয়া আমাৰ ইণ্টাৰেষ্ট ৰেট ইউএছৰ 5.50 এইখিনি আছে সো হাইক নকৰিলে হাইক কৰিলে হয়তো আমি এটা শাৰ্প ডাউনফল নহ'লে শাৰ্প আপসাইড মুভমেণ্ট এটা দেখা পালোঁ হয় কিন্তু আমি আকৌ শাৰ্প মুভমেণ্ট দেখা নাই পোৱা এতিয়া অলমোষ্ট এটা পাৰ্টিকুলাৰ লেভেল যেনেকৈ ধৰক 83.15 পৰা 83.3 এইখিনি লেভেলত এটা কণ্ট্ৰল কৰি থকা আছে USD এটা কণ্ট্ৰল বহুতে কৈছে RBI কণ্ট্ৰল কৰি আছে বা চেণ্ট্ৰেল বেংক বাহিৰৰ কোনোবা চেণ্ট্ৰেল বেংক হ'ব পাৰে এনেকুৱা ইনভেষ্টৰ হ'ব পাৰে মানে কিছুমান ফেক্টৰে এইটো কণ্ট্ৰল কৰি থকা বুলি কৈ আছে most probably RBI কণ্ট্ৰল কৰিব পাৰে কিন্তু কাৰণ ডলাৰক বহুত বেছি আপসাইড মুভমেণ্ট ল'ব দিয়া নাই কিন্তু এই যিটো ৰেঞ্জ জাষ্ট মই এটা বস্তু দেখাইছোঁ এই চাওক এই যিটো ৰেঞ্জ চলি আছে আমাৰ একদম কনচলিডেশ্যন এটা হৈ আছে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ কনচলিডেশ্যন যিমানে বেছি হ'ব সিমানে শাৰ্প আপসাইড মুভমেণ্ট আহে 90% টাইম চাওক গোটেইখিনি বস্তু প্ৰেডিকশ্যনৰ ওপৰত খেল হয় গতিকে ক'ব নোৱাৰি কিন্তু কনচলিডেশ্যন বেছি সময় হ'লে 1 মান্থৰ ওপৰত কনচলিডেশ্যন হৈছে এইটো ৰেঞ্জত এইটো ৰেঞ্জ মিনছ 83 পৰা 83.27 এই ৰেঞ্জটোত গতিকে এইবাৰ যদি ডলাৰে আপমুভ দিয়ে ই ডাইৰেক্ট নিয়াৰ এবাউট 84ৰ ওচৰত যাব তাৰপিছত RBI 84 কণ্ট্ৰল কৰিব লাগিব কাৰণ ডলাৰৰ মুভ সদায় ওপৰৰ ফালে সদায় আপসাইড লৈয়ে আছে ঠিক তেনেকৈ ইউৰো INR আপোনালোকে চাব পাৰে ইউৰো INRৰো ভাল ভলাটিলিটি দেখায় তো ট্ৰেড কৰিবলৈ ভাল হয় কিন্তু ৰিস্কি হয় কাৰণ ফটকৈ 40 পইচা আপ হৈ যাব ফটকৈ 40 পইচা ডাউন হৈ যায় গতিকে এনেকুৱা ভলাটিলিটি ট্ৰেড কৰিবলৈ অলপমান পেচেঞ্চ লাগিব প্লাছ নলেজ লাগিব তো ইউৰো INR চাবলৈ হ'লে ডাটা বহুত চাব লাগিব গোটেই ইউৰোপৰ ডাটা আমি গোটেই ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ ডাটাই ইয়াতে ফেক্টৰ হয় আপছাইড আৰু ডাউন মুভমেণ্টত চ' অলপমান কাম কৰিব লাগে ৰিস্কি হয় বাট USDINR এটা কনচলিডেশ্যন ফেজত থাকে বা এটা মিনিমাম ৰেঞ্জত এই ট্ৰেড কৰে হঠাৎ কেতিয়াবা এটা মুভ আহে ধৰক 50-60 পইচা মুভমেণ্ট বহুত কম টাইমতে হয় এনেকুৱা বাট 50-60 পইচা আপছাইড বা ডাউনছাইড মুভমেণ্ট কেতিয়াবা আহিব পাৰে চ' মই বেচিকেলি ফিউচাৰ বাইং প্ৰিফাৰ কৰোঁ নহ'লে অপশ্যন চেল USDINRত পাব বাকী ইউৰো INR GBP INR এইবিলাকৰ অপশ্যন চেলিং পোৱা নাযায় চ' মেজৰ ডেটা আজি ডেটা আছিলে আপোনাৰ ইনিচিয়েল জবলেছ ক্লেইম USৰ বহুত বেয়া আহিছে তাত তথাপি আমি ইমান ডাউনছাইড মুভমেণ্ট নাই দেখা ডাউনছাইড মুভমেণ্ট আহিছে যদিও 1.83 বা 1.8 বা 1.6ৰ পৰা আকৌ আপৰ ফালে গৈ এতিয়া 83.26 ট্ৰেড কৰি আছে চ' আমি এক্সপেক্ট কৰিব পাৰোঁ যে নেক্সট আকৌ
আপসাইড ভাল আপসাইড মুভমেণ্ট নাহালৈকে আমি এইটো ৰেঞ্জতে ষ্টাক হৈ থাকিম 83.15 to 83.27 মিনছ আইদাৰ ডাউন ছাইডত এইটো ব্ৰেক হ'ব লাগিব নহ'লে আপ ছাইডত এইটো ব্ৰেক হ'ব লাগিব যিফালে ব্ৰেক হয় সিফালে বেছি ডাঙৰ মুভমেণ্ট আহিব ঠিক আছে তো এতিয়া আমি এনেকৈ ট্ৰেড কৰিব লাগিব 10 পইচা 12 পইচাত আমি বা 8 পইচাত আমি সন্তুষ্ট হ'ব লাগিব এইকেইদিন ঠিক আছে বন্ধুসকল তো আজিলৈকে এৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ভেৰি মাছ